হেল্ল' গাইজ, আকৌ আজি এটি নতুন ভিডিঅ' লৈ ইয়াৰ প্ৰথমে মই গাখীৰ উতলাই লৈছোঁ। ইয়াৰ বাদাম, কাজু বাদাম, আদা, তেজপাত আৰু খিচমিচ। ইয়াৰ 1 কাপ চেনি লৈছোঁ, আধা কাপ চেনি, কাৰণ কিছুমানে মিঠা কম খায়, কিছুমানে মিঠা বেছি। আপোনালোকে নিজৰ জোখ মতে ল'ব। ইয়াৰ 2 চামুচ ৰিফাইন তেলত মই বাদাম আৰু খিচমিচ ভাজি লৈছোঁ। ইয়াৰ কাজু বাদাম অকণমান সময় ভাজিব লাগে, কাৰণ বেছি ভাজিলে টেষ্টিটো নালাগে। আমি ৰঙচুৱা হোৱালৈকে ভাজি থাকিব লাগিব। চেৱৈখিনি দুখনকৈ ভাজিব লাগিব, নহ'লে কালাৰটো বেয়া হৈ যাব। লাহে লাহে ৰঙচুৱা হৈছে। এতিয়া আমি গাখীৰ ঢালিম। 1 কাপ চেৱৈত মই আধা লিটাৰ গাখীৰ দিছোঁ। আপোনালোকে বেছিকৈও দিব পাৰে, কাৰণ কিছুমানে গাখীৰ বেছিকৈ দিয়ে, কিছুমানে কমকৈ দিয়ে, নিজৰ সুবিধা অনুসৰি। এতিয়া আমি তেজপাত দিছোঁ, এলাইচি আৰু আদা কুটি দিব আদাখিনি, কাৰণ টেষ্টি হ'ব। তেতিয়াহে ঘনকৈ লৰাই থাকিব, নহ'লে তলত লাগি যোৱাৰ চান্স থাকে। লাহে লাহে পানী শুকাই আহিছে। যিসকলে চেৱৈ বনাই খাব খোজে কিন্তু যোগাৰ নাই, কি কৰিব তেওঁলোকে তেজপাত, আদা আৰু এলাইচি দি খাব পাৰে। তেনেকৈ খালে টেষ্টি হয়। এতিয়া আমি হাই কৰি লৈছোঁ, কাৰণ ডাঠ হ'ব দিছোঁ অকণমান। লাহে লাহে ডাঠ হৈ আহিছে। এতিয়া আমি তেজপাত উঠাই দিম, তেজপাত দুখন। সিজিছে নাই চাই লৈছোঁ ভালদৰে, লাৰি লাৰি। আকৌ ডাঠ হ'বৰ কাৰণে হাই কৰি দিছোঁ। এতিয়া আমি চেনি দিম আধা কাপ, কাৰণ মই মিঠা কমকৈ খাওঁ। 1 কাপ চেৱৈ 3জন বা 4জনে খাব পাৰিব। গৰম খালে টেষ্টিটো বেছি হয়, ঠাণ্ডাকৈ খালে টেষ্টি অকণমান কম হয়। ইয়াৰ ৰেডি, টেষ্টি য়ামি ৰেডি চেৱৈ। আপোনালোকে আজি মোৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে। আকৌ অহাকালি এটি নতুন ভিডিঅ' লৈ আজিলৈ থেংক ইউ।